দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰূপহীহাটৰ মাগুৰমাৰীৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি। পুৱাৰে পৰাই বিভিন্ন কাৰ্যসূচী, গীত পৰিৱেশন, নৃত্য প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰে। আজিৰ এই অন্তিম দিনৰ অনুষ্ঠানত বিশিষ্ট গায়িকা হিচাপে উপস্থিত থাকি গীত পৰিৱেশন কৰে শিল্পী শিখা ডেকাই। আজিৰ এই অনুষ্ঠানত কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হৈ ছাত্ৰ ছাত্ৰীক আশীৰ্বাদ দিয়ে। সংখ্যালঘু অঞ্চলৰ অতি উন্নতমানৰ শিক্ষানুষ্ঠান মাগুৰমাৰী আদৰ্শ জাতীয় বিদ্যালয়। এই বিদ্যালয়খনত উন্নত মানৰ শিক্ষাদানৰ লগতে নৃত্য প্ৰদৰ্শন, গীত পৰিৱেশন, নাট প্ৰদৰ্শনৰ দিশত ছাত্ৰ ছাত্ৰীক আগবঢ়াই নিয়ে। প্ৰতি বছৰে বিদ্যালয়খনৰ পৰা ভাল ফলাফলেৰে ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়। আপুনিও যদি আপোনাৰ সন্তানক উন্নতমানৰ স্কুলীয় শিক্ষা দিম বুলি ভাবিছে তেন্তে যোগাযোগ কৰক মাগুৰমাৰী আদৰ্শ জাতীয় বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত। যোগাযোগৰ নম্বৰ হৈছে 7896788740। নিউজ ডেস্ক ৰিপৰ্ট, চামগুৰি লাইভ। হয়, নমস্কাৰ। আপোনালোকে আহিছে, ভাল লাগিছে। আমাৰ দুদিনীয়া যি কাৰ্যসূচী আছিল আজি সমাপ্ত পৰিছে। এই কাৰ্যসূচী দেখা পাইছে আমি অকলে এজনে কৰাটো সম্ভৱ নাছিল। আপোনালোকৰ সহযোগিতা, ছাৰ বাইদেউ সকলোৰে সহযোগিতা, আৰু তাতকৈ বেছি দেখিছোঁ আমাৰ ছাত্ৰ যিবোৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ প্ৰতিভা যিটো আছে সেইটো আমি উলিয়াই আনিব চেষ্টা কৰিছোঁ। তাতে ল'ৰা ছোৱালীয়ে আগত অকল পঢ়া শুনা থাকিলেই নহয়, তেওঁলোকে ব্যক্তিগতভাৱে বেলেগ কিবা কৰিব পাৰে নেকি সেইটোলৈ জড়িত আছোঁ। আৰু আমি আশা কৰিছোঁ অহা বছৰ ইয়াতকৈ আৰু ভাল কৰিব পাৰিম। তেতিয়া আমাৰ যিটো এপ্ৰিলৰ পৰা এডমিশ্যন হ'ব, তাতে ল'ৰা ছোৱালীয়ে নতুনকৈ এডমিশ্যন দিয়ে, তাতে সিহঁতে পঢ়াৰ লগতে আমি সৰ্বাংগীন দিশত আমি উন্নত কৰিব পাৰোঁ, সেইটো আমাৰ চেষ্টা থাকে। যে আমাৰ ছাৰ বাইদেউসকলে দিনে দেখাই চেষ্টা কৰে, যিমান কষ্ট কৰে মানে ল'ৰা ছোৱালীক যাতে আমি আগুৱাই লৈ যাওঁ সেইবোৰ চেষ্টা কৰোঁ। আমি অহা বছৰলৈ সেইটো চেষ্টা কৰিম যাতে ইয়াতকৈ আৰু উন্নত কৰিব পাৰোঁ আৰু ল'ৰা ছোৱালী আগুৱাই লৈ যাব পাৰোঁ। ল'ৰা ছোৱালী আগুৱাই গ'লে এই ঠাইখনৰ এটা সুনাম আছে, বা বিদ্যালয়ৰ সুনাম হ'লে ল'ৰা ছোৱালী যাতে সুনাম আগুৱাই লৈ যাব পাৰে। বিদ্যালয়ত আমি যিমান চেষ্টা কৰিছোঁ বহুতেই কৰি আছোঁ, দিনক দিনে উন্নতিৰ পথত গৈ আছোঁ। আমাৰ এইবাৰ সৈতে আমাৰ 4টা বেচ পাৰ হৈ গ'ল, বহুত ভাল ৰিজাল্ট কৰি গৈছে তেওঁলোকেও। অহা বছৰ আমি আৰু চেষ্টা কৰিম যে আৰু উন্নত কৰিব পাৰোঁ নেকি, আৰু ৰাইজেও সহায় সহযোগিতা কৰিছে। আৰু নতুনকৈ এডমিশ্যন দিয়ে, নতুনকৈ আমি আৰু সহায় কৰিম যাতে তাত আৰু আগুৱাই লৈ যাব পাৰোঁ। তাৰমানে আৰু এটা ক'ব বিচাৰিছোঁ, আমাৰ ইয়াতে কিছুমান আৰ্থিক দিশত পিছ পৰি থকা ল'ৰা ছোৱালীৰ কাৰণে আমাৰ বহুত সুবিধাও আছে। তেওঁলোকৰ আৰ্থিক দিশত পিছপৰা কিন্তু শিক্ষা যে আগবঢ়া, যে সেইবোৰ ল'ৰা ছোৱালী আমি বিচাৰি আনিম বা সেইটো যাতে আমি আগুৱাই লৈ যাব পাৰোঁ, সেইটো আমি বিদ্যালয়ত চেষ্টা কৰি আছোঁ আমি। নমস্কাৰ। আজি আমাৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস ও 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ যি আমি 2দিনীয়া কাৰ্যসূচী আয়োজন কৰিছিলোঁ, আজি সফলতাৰে আমাৰ সমাপ্ত ঘটিছে। আৰু আমি ইয়াতে নথৈ আনন্দিত হৈছোঁ, কাৰণ আমাৰ ওচৰ চুবুৰীয়া যি ৰাইজে যি সঁহাৰি দিছে তাৰ আমি নথৈ আনন্দিত হৈছোঁ। লগতে আমি ইয়াত আমাৰ সহায় সহযোগিতা আগবঢ়োৱা সকলো ৰাইজ তথা আপোনালোক সংবাদকৰ্মী বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ইমান সঁহাৰি জনোৱাৰ কাৰণে। আৰু মই আশা কৰিম আগন্তুক দিনত যাতে আমাৰ ৰাইজে আমাক এনেকৈ সঁহাৰি দি গৈ থাকে, তাৰে কামনা কৰিছোঁ। আজি আমাৰ যি সাংস্কৃতিক অনুষ্ঠান আছিলে তাতে আমাৰ বিভিন্ন ধৰণৰ নাট, সংগীত ও নৃত্য প্ৰদৰ্শন হৈছে। তাতে আমাৰ এই অঞ্চলৰ উঠি অহা প্ৰতিভাৱান গায়িকা শিল্পী শিখা ডেকা, তাই সংগীত পৰিৱেশন কৰিছে, আৰু বিভিন্ন ধৰণৰ আমন্ত্ৰিত অতিথিয়েও সংগীত পৰিৱেশন কৰিছে।